হাই এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোক সকলোকে কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ। এই ভিডিঅ'টো কৃষ্ণৰ মেকআপ ভিডিঅ' বনাব গৈ আছোঁ। কৃষ্ণ জন্মাষ্টমীৰ দিনা কেনেকৈ মোৰ ল'ৰাটো কৃষ্ণ বনাইছিলোঁ তাৰে ওপৰত। কৃষ্ণ জন্মাষ্টমী কৃষ্ণ বনাবলৈ প্ৰথমে ধুতিটো লাগিছিল। এইটো মোৰ ৰেডিমেড ধুতি হয়। তাৰপিছত আপোনাৰ গলৰ মালা হাতত বান্ধিবলৈ আৰু বাহুত বান্ধিবলৈ, আৰু এইটো মুকুট, ময়ূৰ পাংখ আৰু কাজল আৰু আপোনাৰ লিপ লাইনাৰ ফুট লগাবলৈ, আৰু এইটো কমৰবন, তাৰপিছত লাগিব বাহি, এইটোতো লাগিবই, আৰু ভৰিত পিন্ধাবলৈ পায়েলযোৰ মোৰ হয়। বলক ভিডিঅ'টো তেন্তে চাই থাকক কেনেকৈ ৰেডি কৰাইছিলোঁ। এয়া আমাৰ কৃষ্ণৰ মেকআপ ষ্টাৰ্ট হৈ গ'ল। পাপাকে ফুট লগাই দি আছে। ফুটটো লগাবলৈ মই লিপ লাইনাৰ আৰু হোৱাইট কাজল ইউজ কৰিছোঁ, আৰু এয়া মালা পিন্ধাই দিয়া হৈ গ'ল। আপোনালোকে ফুট কয় নে তিলক কয় জনাবচোন, মই পিছে ফুটে কৈছোঁ। মুকুটটোত মই ময়ূৰ পাংডাল লগাই দিছোঁ, মানে চেলোটেপ মাৰি পিনে লগাই দিছোঁ। এনে সোমাই দিলে উৰি উৰি পৰি যায়, সেইকাৰণে চেলোটেপ লগাই দিছোঁ। মালাডালত কালাৰিং মণি আছে কাৰণে সি চাই খুব ভাল পাইছে। এইটো চুই পুৰা এনজয় কৰি আছে চাই পিনে। এতিয়া ধুতিখন পিন্ধাই দিয়া হৈ গ'ল। ধুতিখন কিন্তু আমি ৰেডিমেড লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে ঘৰতো ধুতিখন বনাই দিব পাৰে, পিন্ধাই দিব পাৰে তেনেকৈ। বাহুত পিন্ধাই দিয়া হৈ গ'ল। এতিয়া কমৰ বাণ্ডল পিন্ধাই দিয়া হ'ব। ভাল লাগে ন, যেতিয়া বেবীবোৰে এনেকৈ ৰেডি কৰি দিলে এনজয় কৰি থাকে, আমনি নকৰে, তেতিয়া খুব ভাল লাগে। আৰু সি পাপাকৰ লগত খেলি যুঁজি পিনে ৰেডি হৈ আছে। জন্মাষ্টমীৰ সময়ত চাগে প্ৰায় মাক দেউতাকে এনেকৈ ল'ৰা ছোৱালীবিলাকক ৰেডি কৰি দিয়ে। খুব ভাল লাগে চাই, আৰু ফটোবোৰ চাই ভাল লাগে। আৰু বহুত দিনৰ পৰা চাগে ভাবি থাকে যে এনেকৈ ৰেডি কৰাই দিম। ময়ো ভাবি আছিলোঁ বাৰু, সেইকাৰণে এইটো ভিডিঅ'টো বনাইছোঁ। এতিয়া হৈ গ'ল। এতিয়া ভৰিত পিন্ধাব আছে, আৰু মুকুটটো পিন্ধা হোৱা নাছিল তেতিয়া। এতিয়া মই মুকুটটো পিন্ধাই দিম।